Hi guys, good morning. আজি আমি শিৱসাগৰ সাৰ্কিট হাউচত আছো আৰু এয়া ব্ৰেকফাষ্ট কৰিলো। এতিয়া কাপোনীয়াকৈ চাহ খাম। কালি আমি শিৱসাগৰ আহি পালোহি, ৰাতি 7টা মানত পালোহি। গতিকে কালি দিনটো তেনেকৈ গ'ল। আজি মই কি কৰোঁ আপোনালোকক দেখুৱাম। এয়া আমি শিৱসাগৰ সাৰ্কিট হাউচৰ ৰংঘৰত আছো। এয়া চাওকচোন, বেডৰুমৰ পৰা জয়সাগৰ পুখুৰী দেখি পায়। সাৰ্কিট হাউচৰ বেডৰুমৰ পৰা আমাৰ এয়া জয়সাগৰ পুখুৰী। এয়া সাৰ্কিট হাউচৰ কেম্পাছটো অকণমান আপোনালোকক দেখুৱাইছোঁ, চাওকচোন। সাৰ্কিট হাউচৰ সন্মুখতেই যিহেতু জয়সাগৰ পুখুৰী, গতিকে অকণমান খোজকাঢ়ি ভাবিলোঁ পুখুৰীটো আহিলোঁ যেতিয়া চাই যাওঁ। আপোনালোকে হয়তো জানেই সকলোৱে, এই পুখুৰীটো স্বৰ্গদেউ ৰুদ্ৰসিংহই খন্দাইছিলে তেওঁৰ মাতৃ জয়মতীৰ নামত। আৰু এই পুখুৰীটো শিৱসাগৰৰ পৰা 5 কিলোমিটাৰ দূৰত ৰংপুৰত অৱস্থিত আৰু বহুত ডাঙৰ পুখুৰী এয়া। আৰু এইটো পুখুৰী হৈছে ইণ্ডিয়াৰ ভিতৰত মানুহে খন্দা পুখুৰীৰ ভিতৰত আটাইতকৈ ডাঙৰ পুখুৰী। আৰু এইটো আচলতে এটা আৰ্টিফিচিয়েল লেক হয়। গতিকে এইটো পুখুৰী চাবৰ বাবে বহুত ঠাইৰ পৰা বাহিৰৰ পৰাও মানুহ আহে চাবলৈ। এইফালে আছে শিৱদৌল, শিৱদৌল মই দেখাম বাৰু শিৱদৌল। সাৰ্কিট হাউচৰ এজন কৰ্মচাৰীয়ে এই মাছটো হাতত লৈ মৰিল বুলি দুখ কৰি আছিলে আৰু মই তাক অকণমান ভিডিঅ' কৰিলোঁ। মাছটো দেখিবলৈ অলপ বেলেগ ধৰণৰ, মই আগতে এনেকুৱা মাছ দেখা নাছিলোঁ। মাছটো চাওকচোন কেনেকুৱা গাত ফুট ফুট আছে আৰু পিঠিখনত ডাঙৰ ডাঙৰ কাঁইট কেইডালমানো আছে। কি মাছ মই নাজানিলোঁ নামটো, আপোনালোকে জানে যদি জনাবচোন। শিৱসাগৰ সাৰ্কিট হাউচৰ পৰা আমি এতিয়া ওলাই আহিলোঁ যোৰহাট অভিমুখে। আৰু আজি আমি যোৰহাটৰ পৰা তেজপুৰলৈ যামগৈ। গতিকে চাই থাকোঁচোন ভিডিঅ'টো। যোৰহাট পাৰ হৈ তিয়কো পাৰ হ'লোঁ। তাৰপিছতে দেখিলোঁ ৰাস্তাৰ কাষতে চাওলুং চুকাফা, স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ। আৰু ভাবিলোঁ আহিলোঁ যেতিয়া অকণমান চাই যাওঁ, সেই বুলি ভাবি সোমালোঁ। আৰু আমিও চাওঁ, লগতে আপোনালোককো দেখুৱাওঁ আহকচোন। চাৰিওফালে দেখিলোঁ ধুনীয়াকৈ ফুল ৰুই থোৱা আছে আৰু স্বৰ্গদেউ চুকাফাৰ এটা খুব ডাঙৰ মূৰ্তি বনাই থোৱা হৈছিলে। আমি মূৰ্তিটো চাবৰ বাবে আগবাঢ়িলোঁ। আছে আৰ্ট গেলেৰী, কিন্তু ইয়াতে ফটো উঠাব নিদিয়ে, ভিডিঅ' কৰিব নিদিয়ে, গতিকে আপোনালোকক দেখাব নোৱাৰিম।
পালোহি আৰু যোৰহাটত চুকাফা সমন্বয় কেন্দ্ৰ চালোঁ চাই পেলাই এতিয়া আমাৰ ভোক লাগিছে গতিকে আমি খাবলৈ বহিছোঁ এখন হৈছে জুইশাল ৰেষ্টুৰেণ্ট ইয়াতেই আছে কেম্পাছৰ ভিতৰতে আছে আৰু যিহেতু আমাৰ এগৰাকী পৰিয়ালৰ সদস্যা ঢুকাইছে গতিকে আমি একো খাবলৈ নাপায় এটা বিশেষ জৰুৰী কামত আহিব লগা হোৱাৰ বাবে বাহিৰলৈ আহিলোঁ আৰু সেইবাবে এতিয়া উপায় যিহেতু নাই গতিকে খাবই লাগিব আমি নিৰামিষ ভাতৰে অৰ্ডাৰ দিছোঁ আৰু তাৰ বাবে অপেক্ষা কৰি আছোঁ আমি লাঞ্চত লৈছিলোঁ দুটা স্পেচিয়েল থালি আৰু এটা ফ্ৰাইড ৰাইচ স্পেচিয়েল থালি দুটা আমাৰ বাবে লৈছিলোঁ আৰু ফ্ৰাইড ৰাইচটো মাইনাৰ বাবে লৈছিলোঁ ইয়াতে 8খনমান চব্জি দিছিলে আৰু লগতে চালাড দিছিলে বিলাহী টক দিছিলে চালাড আৰু পদিনা চাটনি দিছিলে পায়সো দিছিলে বহুত বস্তু দিলে কচু খালোঁ ঢেকীয়া খালোঁ ঢেকীয়া শাক আৰু মানিমুনি এনেকৈ ধৰণৰ কিবা এটা বনাইছিলে ৰঙালাও চব্জি তাৰপিছতে মাটি দালি মই এতিয়া পাহৰিছোঁৱেই কি খাইছিলোঁ ভেন্দি ভাজি বেঙেনা ৰঙালাও চব্জি এনেকৈ খুব ধুনীয়া থলুৱা খাদ্যৰে মানে এসাঁজ খুব তৃপ্তি লগাকৈ খালোঁ আপোনালোকেও কেতিয়াবা আহিবচোন আমাৰ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ পৰা এতিয়া আজি যোৰহাট আৰু যোৰহাটৰ পৰা এতিয়া তেজপুৰ অভিমুখে আহি আছোঁ আমাৰ যাত্ৰা প্ৰায় শেষ হৈছে বেলি ডুবিবৰ হ'ল এয়া বেলিটো ৰঙাকৈ ওলাইছে সন্ধিয়া আকাশত আমি আহি এয়া কাজিৰঙা পাৰ হ'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৱে কোৱাৰ দৰে ময়ো ক'লোঁ আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ ধন্যবাদ